বেইল হৈছে নট এবছলিউট বেইল আপোনালোকে ক্লিয়াৰ কৰি দিছে এইটো এবছলিউট বেইল হোৱা নাই তেওঁ টেম্পৰি এটা বেইল দিছে কেইদিনমানৰ কাৰণে কোৰ্টে এটা সুবিধা দিছে তেওঁক কৈছে 7 দিনৰ ভিতৰত তেওঁ আয়োগ ওচৰত আহিব লাগে আমাৰ পৰা তেওঁলোকে কোৰ্টে ৰিপৰ্ট বিচাৰিছে অহা মাহৰ 13 তাৰিখে যিটো কেছ ডায়েৰী কল কৰা বুলি কয় সেই কেছ ডায়েৰী কল কৰাৰ পিছত তেওঁ বেইলটো এবছলিউট হ'ব নে ৰিজেক্ট হ'ব সেইটো 10 তাৰিখৰ পিছতে আপোনাৰ প্ৰমাণ মানে কোৰ্টে ডিচিশ্যন দিব প্ৰথম কথাটো তেওঁ বেইল পোৱা নাই আপুনি যিটো কথা কৈ আছে দ্বিতীয় কথা যে তেওঁ আমাৰ যিটো আছে যদি আমাৰ কৰ্পৰেশ্যনত তেওঁ ইনভেষ্টিগেশ্যন কৰ্পৰেশ্যন কৰিছে আমি তেনেকৈ দিম তেওঁ ইনভেষ্টিগেশ্যন কৰ্পৰেশ্যন কৰিছে যদি নাই কৰা আপোনালোকে জানে নাই কৰা কাৰণ মই আগতে ক'লোঁ 3খন নটিছ মই এইটো 3rd নটিছ ছাৰ্ভ কৰা হৈছে ছেকেণ্ড থিং হৈছে যিটো সত্যৰঞ্জন বৰাৰ কথা ক'লে সেইটো এখন FIR দিছিলে আপোনালোকে যিখন কিবা য'ত তেওঁৰ যিটো কথা কৈছিলে সেই কথাটো শিৱসাগৰ হেৰিত নহয় য'ত কৈছে তালৈ আমি কেছটো ট্ৰেন্সফাৰ কৰি দিছোঁ কোৰ্টে তেওঁক কৈছে যে তেওঁ যিটো কয় যিটো কোৰ্টৰ প্ৰচেছ এই কোৰ্টৰ নিয়মটো আমি চাওক চব বস্তু ইনভেষ্টিগেশ্যন চব পাৰ্ট মই এনেকৈ সমূহীয়াভাৱে ক'ব নোৱাৰোঁ আপোনালোকক কিন্তু পুলিচে আপোনালোকৰ লগত আছে শিৱসাগৰ পুলিচ আপোনাৰ ৰাইজৰ লগত আছে যিটো এজ পাৰ প্ৰচিডিঅ'ৰ এজ পাৰ ল সেইমতে কাম আমি চলি আছোঁ তাৰ কাৰণে ৰাস্তা বন্ধ কৰা ধৰ্ণা দিয়াৰ কোনো হেৰি নাই কাৰণ পুলিচে অলৰেডি নিজৰ কাম কৰি আছে মই ক'লোঁ 3খন নটিছ দিয়া হ'ল আমি দিছপুৰ থানাকো জনাই দিয়া হৈছে আমি ৰেজিষ্টাৰ প'ষ্ট কৰিছোঁ সেইখিনিয়ে কিছুমান বেলেগ বস্তু এভিডেঞ্চ কিছুমান উলিয়াই আছোঁ আমি আৰু আমি পুলিচ হয় গুণ্ডা নহয় যে কোনোবাই মোক কিবা কৰিছিলে মই তাকো ধৰি 2 ঘোচা মাৰি দিম সেইটো আমাৰ প্ৰচিডিঅ'ৰ নহয় কোনোবাই ক'লে আপুনি কেনেকৈ মোৰ থিয় দি আছে আপোনাৰ গাত লগা নাই নেকি মোৰ গাতো লাগিছে সেই বুলি মই কাৰোবাক ফিটি দিমগৈ নি কওক কিন্তু আপোনালোকে আমি একো নোপোৱাৰ পাছতো আমাক ঘূৰি আছে না শুনক মই এটা মাৰিছে মোৰ কথাখিনি শুনি লওক মই আপোনালোকৰ কথা শুনিছোঁ মই আপোনাৰ এটা পইণ্ট আহি আছোঁ দ্বিতীয় যিটো কথা ক'লে আপুনি যে কেইবা গোৰ মাৰিছে লাট মাৰিছে খেদি দিছে প্ৰথম কথা হৈছে ক'ভিড চিটুৱেশ্যন চলি আছে আপোনাৰ থানাখনৰ মুখত থানাখন ৰাইজৰ হয় থানাখনৰ মুখত কোনো এটা মানুহ আহি পেলাই দলৰ সংগঠনে হওক বা যোনেই নহওক ৰাইজে হওক এই ধৰ্ণাটো দি দিব নোৱাৰে ধৰ্ণা দিব নোৱাৰে মিটিঙো কৰিব নোৱাৰে মিটিঙো কৰিব নোৱাৰে মিটিঙো কৰিব ধৰ্ণা RSS বিজেপি মানুহটো মিটিং কৰি আছে থানাৰ সন্মুখৰ কথা মই কৈ থানাৰ সন্মুখৰ কথা কি ক'ভিড আপুনি শুনি লওক মোৰ কথাটো আপুনি থানাৰ সন্মুখত গোৰ মৰা কথাটো লৈ মই কৈ আছোঁ মই কোনো দল সংগঠনৰ কথা কোৱা নাই থানাৰ সন্মুখত কোনো ধৰণৰ প্ৰতিবাদ নহ'ব বুজি পাইছে আৰু কোনো ধৰণৰ ইয়াত মেল মিটিং নহ'ব থানাৰ মুখত আমি আঁতৰাব চেষ্টা কৰিম সেই আঁতৰোৱাৰ সন্মুখত যদি আপোনাৰ কাৰোবাৰ গাত ভৰিলে যি মই নাজানো মই কৈছোঁ মই নাজানো নিশ্চয় চাব মই আগতে কৈছোঁ আহোঁতে এতিয়া ভিডিঅ'গ্ৰাফী নিশ্চয় কৰি থৈছোঁ ভিডিঅ'গ্ৰাফী ওলাই যাব আপোনালোকৰ গাত যদি কোনোবাই গোৰ মাৰিছে আপুনি দিয়ক কমপ্লেইন দিয়ক চাই ল'ব কাৰণ ভিডিঅ'গ্ৰাফী মই আকৌ কৈছোঁ কিমানটা ভিডিঅ' চলি আছে থানাৰ সন্মুখত কোনো ধৰণৰ প্ৰতিবাদ বা কোনো ধৰণৰ ধৰ্ণা নহ'ব মিটিং মেটিং নহ'ব এতিয়া মই আপোনালোকৰ মই আঁতৰাব খুজিছোঁ আপোনাক আঁতৰাই দিব খুজিছোঁ ঠেলা ঠেকাত কিবা লাগিব পাৰে মই গম নাপাওঁ সেইটো এতিয়া মই আকৌ অনুৰোধ কৰিছোঁ আমাক আমাৰ কাম কৰিবলৈ দিয়ক আপোনালোক এই জেগাখিনি খালী কৰি দিয়ক আৰু দ্বিতীয় কথা এটা কৈছে ৰ'ব দ্বিতীয় কথা এটা কৈছে কিবা গীত কামৰো আনি পেলাই আমি হাজিৰ কৰাব লাগে আপোনালোকে কিবা সুধিব সেই বস্তুটো পুলিচে কৰিব নোৱাৰে তাৰ কাৰণে যিয়ে নহওক যিয়ে নকৰক সেইটো বস্তু পুলিচে আনি কাৰো পাব্লিকছে মানুহ আনি দিব নোৱাৰে আপোনালোকক যেনেকৈ তেওঁ কমপ্লেইন দিছে কিবা থ্ৰ' ছ'চিয়েল মিডিয়া কৈছে আপোনালোকে ছ'চিয়েল মিডিয়াটো থ্ৰ' কৰক আপোনালোকৰ যোগেদি আমি আবেদন নোৱাৰিম পুলিচে আনি পেলাই মানুহ অনুৰোধ জনাইছোঁ নোৱাৰোঁ আমি শুনক আপোনালোকে চাওক যদি এটা অযুক্তিকৰ কথাটো লৈ লাগি থাকিব 1 মিনিট বাইদেউ মই কৈ আছোঁ আপোনাৰ কথাটো আহি আছোঁ অযুক্তিকৰ কথা লাগি থাকিব পাৰিব মই ষ্ট্ৰেইট ফৰৱাৰ্ড অসমীয়াত কৈছোঁ গীত কামৰূপাই হওক সত্যৰঞ্জন বৰাই হওক কোনোবা চুৰতাই হওক মই আনি পেলাই থানাৰ ওচৰত কিবা পাব্লিক ওচৰত হাজিৰ কৰা দেখিছে নেকি কওক দেখিছে যদি কওক মুখেৰে কওক দেখিছে যদি দেখা নাই এইটো এক্সপেক্ট নকৰিব মোৰ পৰা হ'ল সেইখিনি ক্লিয়াৰ আপুনি বাইদেউ কওকচোন মোৰ কথাটো হ'ল তেওঁ যিহেতু তাত ছ'চিয়েল মিডিয়াত আপুনি কৈছে যে তেওঁ ছ'চিয়েল মিডিয়াত যিহেতু মানে অপমান কৰিছে আৰু এটা ভিডিঅ' তেওঁ হেৰি কৰিছিলে ভিডিঅ'টোত তেওঁ কৈছে যে শিৱসাগৰৰ সেইখিনি আপুনি গম পাইছে গতিকে তেওঁ তেন্তে আমাক তেনেকৈ এটা ভিডিঅ' বনাই ক্ষমা বিচাৰক মই কেনে এইটো চাওক এই সংক্ৰান্ত নহয় সেই সংক্ৰান্তত তেওঁ সেইটো এটা লিখিত তেওঁ সেইটো এটা লিখিত চুক্তি দিব লাগিব সেই সংক্ৰান্তটোৰ কাৰণে আপোনালোকে FIR দিছে হয়নে তেওঁ মন্তব্যটো দিয়াৰ ওপৰত আপোনালোকে FIR দিছে এই FIR ওপৰত কেছ ৰেজিষ্টাৰ হৈছে কেছ ৰেজিষ্টাৰ কৰি তেওঁলোক বৰ্তমান থানাত আছে মই তেওঁক কেনেকৈ ক'ম যে আপুনি এখন এপ'লজি খোজক মই ক'ব পাৰিম নেকি তাৰমানে আজি এটা কথা স্পষ্ট হৈ গ'ল যে আমাৰ
তেওঁ এতিয়া ইতিমধ্যে অলপ সময় ইয়াৰ পৰা যাবগৈ পাৰে চাওক মই আকৌ কৈছোঁ কোৰ্টে তেওঁক ইণ্টেৰিয়াম বুলি এটা ৱৰ্ড আছে ইণ্টেৰিয়াম ৰিলিফ দিছে দিছ ইজ নট এ এবছলিউট বেইল গম পাইছোঁ ঠিক আছে আপোনাৰ কথাখিনি মই বুজি পাইছোঁ মই এইটো কথা আপোনাক মানে প্ৰথমতেই মই এটা কথা আপোনালোকক আহিয়ে কৈছিলোঁ যে আমি 27 তাৰিখে যেতিয়া এজাহাৰ দাখিল কৰিছিলোঁ আমি যেতিয়া 21খন এজাহাৰ দাখিল কৰিছিলোঁ সেই এজাহাৰ দাখিল কৰাৰ পিছত যদি আপোনালোকে যদি লগালগ গৈ যদি 24 ঘণ্টাৰ পিছত তেওঁ চুচুৱাই দিলেহেঁতেন শিৱসাগৰত আহিছিল শিৱসাগৰত আহিছিলে আপোনালোকে এটা চাওক ৰাইজ আছে লগত আমি মিছা কথা নহয় ঠিক আছে কথাটো শুনি লওক আপোনালোকে যোনদিনাখন এফআইআৰ দিছে তাৰ দুদিনৰ পিছত মোৰ পুলিচৰ টীম গৈছে কাৰণ এইখিনি আপুনি আহিব মই দেখুৱাই দিম কাৰণ মই শুনি লওক মোৰ কথা মাজত নামাতিব কাৰণ জি ডি ৰেফাৰেঞ্চে মই মিছা কথা নক'ব আপুনি RTI মাৰি লৈ ল'ব পাৰিব এই জি ডিত কি কৈছে হয়তো তাৰপিছত তেওঁ কোনদিনা ইয়াত অহা নাই শিৱসাগৰত উপস্থিত নোহোৱাটো আৰক্ষী তাৰমানে উপস্থিত হোৱাটো আৰক্ষী অৱগত নহয় শিৱসাগৰত তেওঁ অহা নাই আমি আমাৰ ভিডিঅ' আছে আমাৰ ভিডিঅ' কৰিছে তেওঁ মই নাজানো আমাৰ ঠিক আছে ঠিক আছে আপোনাক আজি মই আৰু এটা প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ যোৱা জানুৱাৰী মাহতে যেতিয়া সত্যৰঞ্জন বৰাই যেতিয়া মাজুলী এটা পৰিয়ালক যেতিয়া চূড়ান্তভাৱে অপমান কৰিছিলে মাজুলীৰ এটা পৰিয়ালৰ এজনী কন্যা মুছলমান যুৱকৰ লগত সহবাস কৰিবলৈ ৰাজহুৱাভাৱে যেতিয়া সামাজিক মাধ্যমত পোষ্ট দিছিলে মই থানাত আহি এজাহাৰ দাখিল কৰিছোঁ আজি সেইখন এজাহাৰ দাখিল কৰাটো আজি চাবলৈ গ'লে 9 মাহ তাকে কৈছোঁ আপুনি কেতিয়া দিছে কেছটো চাওক পিঅ' বুলি কথা আছে প্লেচ অফ অকাৰেঞ্চ সত্যৰঞ্জন বৰাই ক'ত কমপ্লেইনটো দিছে ক'ত দিছিলে মই আপোনাক ইয়াত থানাতে দিছোঁ নহয় ক'ত তেওঁ কথাষাৰ কৈছিলে কথাষাৰে সামাজিক মাধ্যমত কৈছে ক'ত বা কৈছিলে য'ত কৈ তালৈ পঠিয়াই দিয়া হৈছে চাওক এই কেছটো যিটো কেছৰ কথা কৈ আছোঁ আপুনি এই কেছটো গীত কামৰূপাই শিৱসাগৰৰ বিষয়ে কৈছিল হয় নহয় কিন্তু শিৱসাগৰত কোৱা নাছিলে মোৰ কথাখিনি শুনি লওক শিৱসাগৰৰ মানুহৰ চেণ্টিমেণ্টক আমি ৰেচপেক্ট দি কাৰণ আমিওতো শিৱসাগৰ পুলিচ বুলি কওঁ এতিয়াতো মই ক'লে ক'ত কৰোঁ মই শিৱসাগৰ পুলিচ হয় নহয় সেই ৰেচপেক্টৰ কাৰণে আমি কেছটো ট্ৰেন্সফাৰ কৰি দিয়া নাই ঠিক আছে হ'ব আমি কেছটো ট্ৰেন্সফাৰ কৰি দিব পাৰোঁ কাৰণ গীত কামৰূপে এষাৰ কথা শিৱসাগৰত বহি কোৱা নাছিলে বুজিছেনে বাইদেউ ঠিক আছে কিন্তু ডিউ ৰেচপেক্ট দিবৰ কাৰণে ৰাইজক শিৱসাগৰৰ নাৰীক লৈ কৈছে সেইটোতো ঠিক আছে মই ধৰি লওঁ ঠিক আছে আপোনাক মই শেষতে আৰু এটা কথা সুধিব বিচাৰিছোঁ দুদিনমানৰ আগতে শিৱসাগৰ দীপজ্যোতি গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা কথা কৈছিলে গুৱাহাটী বা সেই দিলে কি কাৰণে গ্ৰেপ্তাৰ কৰিব লগল ইয়াৰ পৰা এইটো চাওক গুৱাহাটীত সোধক আপুনি মোক কিয় সুধিছে এইটো এটা চাওক চাইবাৰ ডোম বোলে চেল আছে একেটা চাইবাৰ কেছে মোক কিয় সুধিছে গুৱাহাটীৰ পৰা যে কোনোবাই আমি আপোনালোকক নুসুধিনো কাক সুধিম মই নাজানো এই বিষয়ে মোৰ কাক সুধিম কওকচোন আপোনালোকে আমাৰ আৰক্ষীক সুধিবই লাগিব নলেজত নাই যাৰ জুৰিডিকশ্যন হ'ব তেখেতে ক'ব পাৰিব চাওক এতিয়া মই আকৌ অনুৰোধ কৰিছোঁ আপোনালোকে এইটো খালী কৰি দিয়ক ঠিক আছে আমি থানাৰ সন্মুখত তেখেতৰ প্ৰশ্ন আমি উত্তৰ নালাগে আমি বেলেগতো আমি অনুৰোধ খালী কৰি দিয়ক আপুনি জেগা খালী কৰি দিয়ক আমি আহ্বান জনাইছোঁ শিৱ আমি চিঞৰি ক'ম বেলেগ জেগালৈ আহক আমি প্ৰশ্নখিনি উত্তৰ আপুনি খালী কৰি দিয়ক আপুনি যে ক'লে যে থানাৰ সন্মুখত আহি এনেকৈ কোনেও অৱস্থান ধৰ্মঘট বা হুলস্থুল কৰিব নোৱাৰে সেইটো কাৰণে তেখেতলোকে আপোনাৰ মানে যিখিনি আন্দোলনকাৰী আছিলে তেখেতলোকক ফিজিকেল টৰ্চাৰ কৰিলে মোৰ প্ৰশ্ন হ'ল তেখেতে এবাৰ তেখেতক আঁতৰি যাওক বুলি আপোনালোকে আহ্বান কৰিছিলে জানো প্ৰথমতে যে আপোনালোকে ফিজিকেল টৰ্চাৰ কৰিলে যদি কিবা যে কমপ্লেইন মই সেইখিনি সময়ত নাছিলোঁ মই গা সাৰা নাই মই কোৱা নাই যে মই নাছিলোঁ মই একো নাজানো কাৰণ চিভিল পাৰ্চনে নিয়ম নীতি নাজানিব পাৰে খালী কৰি দিয়ক আচলতে এয়াই আছিল আপোনাৰ গীতা কামৰূপা আৰু সত্যৰঞ্জন বৰাক লৈ শিৱসাগৰত বৰ্তমানো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে বৰ্তমান তেওঁলোকক থানাতে আবদ্ধ হৈ আছে কিন্তু শিৱসাগৰ এডিশ্যনেল SP জয়ন্ত সাৰথী বৰাই এটা স্পষ্টীকৰণ দিছে আৰু বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছে যে আমাৰ আবেদনৰ ভিত্তিত সত্যৰঞ্জন বৰাই শিৱসাগৰত আহি তেখেতলোকে এখন সভা কৰি গৈছে তাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে কিন্তু এই মুহূৰ্তত আপোনালোকক মই পুনৰবাৰ মই জনাইছোঁ যে আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ফাৰ্ষ্ট নিউজৰ সমূহ দৰ্শকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যিমান পাৰে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মই কৈছোঁ শুনক আপোনাৰ এটা কথা মই ক'ব বিচাৰিছোঁ যে সাম্প্ৰদায়িক মন্তব্য কৰা আৰু শিৱসাগৰ নাৰী সমাজক অপমান কৰা গীতা কামৰূপা আৰু সত্যৰঞ্জন বৰাক ইতিমধ্যে শিৱসাগৰ আগতীয়া জামিন লৈ আহি শিৱসাগৰ সদৰ থানাত উপস্থিত হৈছিল আৰু শিৱসাগৰ সমগ্ৰ ৰাইজে তেখেতলোকক আবদ্ধ কৰি ৰাখিছে ধন্যবাদেৰে মই জিনুল আহমেদে বিদায় লৈছোঁ এখন সভা কৰি গৈছে তাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে
কিন্তু এই মুহূৰ্তত আপোনালোকক মই পুনৰবাৰ মই জনাইছোঁ যে আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ফাৰ্ষ্ট নিউজৰ সমূহ দৰ্শকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যিমান পাৰে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই কৈছোঁ শুনক, আপোনাৰ এটা কথা মই ক'ব বিচাৰিছোঁ যে সাম্প্ৰদায়িক মন্তব্য কৰা